নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় এতিয়ালৈকে জিঅ' প্ৰাইমৰ যিটো মেম্বাৰশ্বিপ সেই মেম্বাৰশ্বিপটো এক বছৰলৈ এক্সটেণ্ড কৰিছে আৰু সেইটো নিশ্চয় আপোনালোকে এতিয়ালৈ এক্টিভেট কৰিছে আৰু যোনে এক্টিভেট কৰিব পৰা নাই কেনেকৈ এক্টিভেট কৰিব তাৰ যিটো ভিডিঅ' সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ বা মোৰ আই বাটনটোত আহিব আপোনালোকে ক্লিক কৰি চাই ল'ব। এতিয়া মই কথাটো হ'ল আজি মই ক'বলৈ ওলাইছোঁ আপুনি জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো যিটো এক্টিভেট কৰিছে সেই এক্টিভেশ্যনটো আপোনাৰ ছাকচেছফুল হৈছে নে হোৱা নাই, মানে আপোনাৰ নাম্বাৰত সেই জিঅ' মেম্বাৰশ্বিপ যে লৈছে আপোনাৰ এক বছৰৰ কাৰণে সেই মেম্বাৰশ্বিপটো আপোনাৰ নাম্বাৰত এক্টিভেট হৈছে নে হোৱা নাই সেইটো কেনেকৈ চেক কৰিব তাৰ বিষয়ে আজি মই আপোনালোকক ক'ম। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত মাই জিঅ' যিটো এপ আছে মাই জিঅ' এপটো ক্লিক কৰিব। মাই জিঅ' এপটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন উইণ্ড' দেখিব। তাত আপোনাৰ কোনটো প্লেন লৈছে এনেকুৱা কি গোটেই ডিটেইলছটো আপোনাৰ আহিব। মোৰ ইয়াতে 399ৰ প্লেন এটা লোৱা আছে, গতিকে আপোনালোকৰ হয়তো বেলেগ থাকিব পাৰে। যিয়ে নাথাকক আপোনাৰ প্লেন, আপুনি তাৰে তলত যিটো ভিউ ডিটেইলছ বুলি এটা তাতে দেখিব আপোনালোকে ভিউ ডিটেইলছত আপোনালোকে ক্লিক কৰিব। ভিউ ডিটেইলছত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে নেক্সট এখন এনেকুৱা ধৰণৰ উইণ্ড' দেখা পাব। এই উইণ্ড'খনত আপোনালোকে একদম তলফালে আহিব। তলফালে আহিলে যদি আপোনাৰ জিঅ' যিটো প্ৰাইম মেম্বাৰশ্বিপ যদি সেইটো এক্টিভেট হৈছে তেতিয়াহ'লে ইয়াতে জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ যিটো মই ইয়াতে স্ক্ৰীনখনত দেখাইছোঁ সেই তেনেকুৱা ধৰণৰ এটা মেছেজ আপোনাৰ আহিব য'ত আপোনাৰ ক্লিয়াৰলি লিখা আছে যে জিঅ' মেম্বাৰশ্বিপটো আপোনালোকৰ এক্টিভেট হৈছে। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ মেছেজ নাপায় এক্টিভেট কৰাৰ পিছতো তেতিয়াহ'লে আপুনি এই পেজটো ৰিফ্ৰেছ কৰি থাকিব, কাৰণ এতিয়া এই এপটোত বহুত ট্ৰেফিক আহিছে, সেইকাৰণে কিছু টাইমত এইটো এপটো ডাউন হৈ আছে। গতিকে আপোনালোকে ৰিফ্ৰেছ কৰি থাকিব, আপোনালোকে নিশ্চয় এই মেছেজটো এবাৰ হ'লেও দেখা পাব। আৰু যদি এইটো মেছেজ দেখা পাইছে তাৰমানে আপোনাৰ এক্টিভেট হৈ গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ লাইক বাটনটো নিশ্চয় ক্লিক কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। মই আগলৈ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইউজফুল ভিডিঅ' আপোনালোকলৈ লৈ থাকিম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।